নমস্কাৰ সকলোৰে কি খবৰ ভালে আছেনে সকলো আৰু মোৰ খবৰো ভালেই মানে ভাল বেয়া মাজতে মই চলি আছো আৰু বহুত দিনেই হ'ল এটা লং ভিডিও আৰম্ভ কৰা নাই মানে ভিডিওই বনোৱা নাই তেনেকৈ এটা দুটা ৰিলছ বনাইছো বাৰু কাৰণ কেতিয়াবা মনো যায় নহয় এনেকুৱা অৱস্থাটো কেতিয়াবা মনটো খুব বেছি বেয়া লাগিলে তেতিয়া ৰিলছটোকে বনাই পেলাই মনটো অকণ শান্তি লগা আৰু আজি ভাবিলো বহু দিনৰ পিছত এটা ভিডিও আৰম্ভ কৰোঁ আৰু সকলোৱে মেছেজত কিছুমানে সুধি আছে বা ভালে আছানে বুলি তাকে তেওঁলোকৰ কাৰণে ভিডিওবোৰ বনাবলৈ খুবেই বেছি মন যায় কিন্তু পৰিস্থিতিলৈ বনোৱা নহয়েই আৰু সকলোৱে জানেই সকলোতে কি পৰিস্থিতি বৰ্তমান চলি আছে যিহেতু এতিয়া অলপ ভাল হৈছে আৰু সোনকালে ভগৱানক সেইটোৱে প্ৰাৰ্থনা যে সোনকালে সকলো ফালে ভাল হওক যিমান মানুহৰ ক্ষতি হৈছে এতিয়া সেইটো ভগৱানেই কৰিছে এতিয়াতো বেলেগে মানুহে কোনেও ক্ষতি কৰা নাই এতিয়া চবেই সহায় কৰিছে সেইটো কাৰণে চেষ্টা হওক সোনকালে ভাল হওক চব ফালে ঠিক হৈ যাওক সেইটোৱে নহ'লে মোবাইলটো বা টিভিটো চাবই নোৱাৰি সকলো ফালে পানীৰ কাৰণে বানপানীয়ে সেইবিলাক দেখি থকা যায় তাৰপিছত সেয়া আজি ভিডিওটো আৰম্ভ কৰিছোঁ এটা বিশেষ কাৰণটো হৈছে মোৰ মানুহজন আহিব আৰু মানুহজনক 3 মাহৰ পিছত আকৌ লগ পাম সেইকাৰণে ভিডিওটো আৰম্ভ কৰিছোঁ ভাল লাগে সৰু সৰু স্মৃতিবোৰ সাঁচি ৰাখি আকৌ যাবই লাগিব বেছি দিনৰ কাৰণে অহা নাই বাৰু সেয়া তেওঁ আহিছে বিশেষ কাম এটাত আহিছে তাৰপিছত আকৌ যাব পিছত যেতিয়া মোৰ হেৰিয়াত টাইমত আহিব লাগিব আৰু সকলোৱে মোক সুধি আছে যে ডেট কেতিয়া দি আছে মোৰ ছেপ্টেম্বৰত ডেট দিছে তাৰপিছত এতিয়া ভগৱানে জানে কি হয় আৰু সেয়া সকলোৱে আশীৰ্বাদ কৰিব যে মোৰ দিনকেইটা ভালেই পাৰ হওক বুলি এতিয়া গৰম বহুত বেছি একদম মানে থাকিব নোৱাৰি এতিয়া যিহেতু ফেনখন অফ কৰি লৈছোঁ আৰু ৰাতিপুৱা এতিয়া ধুনীয়াকৈ গা পা ধুই কৰি ল'লোঁ একো খোৱাই নাই খাবলৈ যাওঁ আৰু ভিডিওটো আৰম্ভ কৰি দিছোঁ ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ এতিয়া কিবা এটা খাই কৰি লওঁ আৰু নিজৰ কাম কিছুমান আছে এতিয়া ঘৰ ৰুমটো মুচিম বুলি ভাবিছোঁ মানে যিমান পাৰিছোঁ নিজৰ কামখিনি বৰ্তমানলৈকে নিজে কৰি থাকিবলৈ চেষ্টা কৰিছোঁ আনৰ সহায় ইমান নোলোৱাকৈ কিছুমান কামতো সহায় লাগিবই এতিয়া বৰ্তমান ইমান বেছি কৰিব নোৱাৰোঁ যিহেতু সেয়া চেষ্টা কৰি আছোঁ কৰি থাকিবলৈ এতিয়া কাপোৰ ধুবলৈ আছে এতিয়া ধুম লাহে খাই কৰি আহি লওঁ তাৰপাছত কৰি থাকিম আৰু দেখাই যাম ভিডিওটো চাই থাকিব চাহ একাপ লৈ আহিছোঁ খাই লওঁ আৰু লগতে ভাত বহাই দিছোঁ ৰাতিপুৱা টাইমত আজিকালি মানে এতিয়া বাজিছে 9টা কিন্তু মানে কি হয় ভাতেই খোৱা হৈছোঁ আৰু ৰাতি যিহেতু মানে ৰুটি চুটি খালে গেছ হৈ যায় সেইটো কাৰণে বোলো ভাতকেইটা খালে অলপ শান্তি আৰু বেলেগ নহয় আলু পিটিকাৰ লগত তাকে খাম এতিয়া বৰ্তমান চাহ একাপ খাই লওঁ সেয়া ৰাতিপুৱাৰ সাজ মাকো দিছোঁ মাও কেইটামান খাই ল'ব আৰু ভাগিনহঁত আৰু পাপা গ'ল স্কুল তাহাঁত সেইটো কাৰণে স্কুল যিহেতু আৰম্ভ হ'ল তাহাঁত খাই বৈ গ'ল তাহাঁতে ভাত খাই যোৱা নাই বাৰু আমাৰ দুজনীৰ কাৰণেহে ভাত বনাই লৈছোঁ মানে ৰুটি মই আকৌ অকলে এজনী মানুহে ভাত বনাবলৈ অসুবিধা হৈছে সেইকাৰণে মাৰ কাৰণেও বোলো ভাতেকে খাই দিব একো নহয় তাৰপিছত কামত লাগি যাম আৰু সেইকাৰণে এতিয়া কেইটামান ভাত খাই লওঁ কাপোৰো ধুলোঁ আৰু এয়া মোৰ ৰুমটো ধুনীয়াকৈ মুচি ল'লোঁ এতিয়া খালি বেডশ্বীটবিলাক পাৰিম আৰু ধুই লৈছোঁ এয়া বাল্টিঙত এয়া কাপোৰ ধুই ল'লোঁ ওপৰতে মানে ধুলোঁ বাথৰুমটো আছে যিহেতু ৰাতিপুৱাই চাৰ্ফ দি থৈছিলোঁ এতিয়া ধুনীয়াকৈ ধুই ৰুমটো ধুনীয়াকৈ মুচি বগা টাইলছ হ'লে মানে বহুত প্ৰব্লেম মানে অলপ দিনৰ পিছে মুচি থাকিবই লাগে আৰু অকণমান কিবা এটা দাগ পৰিলে আৰু একদম দাগটো ৰখি যায় যে খুবেই বেয়া তাৰপিছত সেয়া এতিয়া ধুনীয়াকৈ মুচি লওঁ তলৰ এই ষ্টেপকেইটাও ধুনীয়াকৈ সাৰি পেলাই এতিয়া মুচি দিম সেয়া লাগি আছোঁ কামত পূৰা ভাত খাই আহিয়ে ৰখাই নাই এতিয়া লাহে মানে কৰিয়ে আছোঁ আৰু পিছত দেৰি হৈ যাব আকৌ দুপৰীয়া ভাতো বনাব লাগিব লাহে ধীৰে লাগি থাকিম মায়েও কাটি কৰি আছে বাৰু যদি ভাত বহাই দিছে মই গম পোৱা নাই এতিয়ালৈকে যোৱাই নাই মই সেয়া লাগি আছোঁ দেখাই থাকিম ভিডিঅ'টো এতিয়া পূৰা ষ্টেপ মুচি কৰি আনিলোঁ এইফালেও পূৰা একদম এতিয়া চাফা কৰি লৈছোঁ আৰু এইফালে এতিয়া সাৰিম আৰু এয়া পানী আছে মায়ে এইখিনি মুচিব আৰু মই নোৱাৰোঁ মোৰ মানে ভাগৰ লাগি অৱস্থা বেয়া হৈ গৈছিলে উপায় নাই সেইকেইটা ৰুম মানে মই নিজে নিজৰ ৰুমকেইটা মায়ে মুচে কিন্তু
মই মোৰ নিজৰ ৰুমকেইটা এনেকুৱা গাটো মই মুচি আছোঁ, চাফা কৰি থৈ দিওঁ। মানে মই লেতেৰাত থাকিব নোৱাৰোঁ, এইটো মানে মোৰ আগৰ পৰাই প্ৰব্লেম, লেতেৰাত থাকিব নোৱাৰোঁ। যিমান পাৰোঁ চেষ্টা কৰোঁ চাফাকৈ ৰাখিবলৈ, চাফাকৈ ৰুমটো থ'বলৈ। তাৰপিছত মানে কিছুমানে যেতিয়া লেতেৰাকৈ থয়, লেতেৰাকৈ খাই কৰি ৰুমতে পেলাই কৰি, মোৰ মানে একে সহ্য নহয়। কিন্তু উপায় নাই, কি কৰিম এতিয়া। এইটো অৱস্থাত ইমান কাম কৰি থাকিবও নোৱাৰোঁ যে, একেবাৰে এতিয়া ঘামি কৰি অৱস্থা বেয়া হৈ গৈছেগৈ। এতিয়া অকণমান ৰেষ্ট কৰি ল'ম। ৰেষ্ট কৰাৰ আগতে এইখিনি সাৰি দিম। মাক সাৰি দিলে মায়ে গোটেই ঘৰটো সাৰি দিয়াৰ লগে লগে মুচি দিলে মানে খুব বেছি চাফা চাফা লাগে যে। আৰু বিশেষকৈ ঘৰত কোনো নাথাকা টাইমত এনেকৈ ঘৰ চৰ মুচিবলৈ ভাল। যদি কোনোবা থকাৰ টাইমত এনেকৈ ঘৰ মোচা যায় ন, বহুত মানে খঙো উঠে। যেতিয়া কোনোবাই খোজকাঢ়ি গুচি যায় যে, মোৰ ইমান খং উঠে। সেইটো কাৰণে মই এতিয়া তলৰ ৰুমকেইটা মায়ে মুচি দিব, মই সাৰি দিওঁ। তাৰপিছত লাহে ধীৰে ভাত বনামগৈ। এতিয়া 11:30মান বাজিছে। তাহাঁত স্কুলৰ পৰা যিহেতু দেৰিকৈ আহিব, সেইকাৰণে লাহে ধীৰে বনালেও হ'ব। এতিয়া নেমু চৰবত অকণকে বনাই কৰি খাই লওঁগৈ, মানে বহুত ভাগৰ লাগিছে। ভাতৰ যোগাৰ মানে কি, ভাত হ'লেই পূৰা পানী চানী কাটি একদম ভাত নমালোঁ। এইফালে শাকৰ চব্জি অকণ বহাই দিছোঁ, দালি অকণ বনাম, মাছ ফ্ৰাই আছে, হৈ যাব আৰু একো কৰিবলৈ নাই। যিহেতু ৰাতিপুৱা দেখাইছিলোঁ মাছ ফ্ৰাইৰ লগত খাইছিলোঁ ভাত, তাৰপিছত সেয়া মাছ ফ্ৰাই আছেই মানে। তাৰপিছত সেয়া আৰু শাক মানে বেছিকৈ কাটিলেও অকণমান যিহেতু হৈ যায়গৈ। এতিয়া সেয়া হৈ যাব, 3টা মানুহে আমি। ৰাতিপুৱা যিহেতু অকণমান ভাত চাত খাইছিলোঁ, দুপৰীয়াটো ইমান খাবলৈ মন নাযায় মানে ভাতটো দেৰি হ'লেও, কিন্তু ৰাতিৰ সাঁজ ভালকৈ খালে আকৌ ভাল আৰু। সেয়া এতিয়া নেমু চৰবত অকণ বনাই লওঁ। এয়া 1 মগ পানী, নেমু পানী। এয়া দাইল মোৰ ৰেডি হৈ গ'ল, ধুনীয়াকৈ চিম্পুলকৈ দাইলখিনি বনাই দিলোঁ। এতিয়া চাহ অকণ বনাইছোঁ। এইটো চাহপাত মানে খাবলৈ খুব ভাল, মানে চাহ এনেকৈ গাখীৰ চাহত। সেইকাৰণে এতিয়া আকৌ লাল চাহ বনাই নাথাকিলেও অকণমান গাখীৰ চাহে বনাই দিছোঁ, বেছিকৈ নহয়, দুজনীৰ কাৰণে। মায়ে তাত ঘৰ মুচি আছে, নেমু চৰবত খাই বৈ ল'লোঁ। খাই বৈ এতিয়া আকৌ গাখীৰ চাহ খাওঁ অকণমান, খাই অকণমান তেতিয়া ভাল লাগিব আৰু মোৰ কাম খতম হৈ গ'ল। তাৰপিছত এতিয়া কাপোৰ কানিবিলাক নি জাপি কৰি বিচনাৰ বেডশ্বীট পাৰিব লাগিব, এইখিনিয়ে আৰু। দুইজনীয়ে কাম কৰি থাকিলে কামবিলাক ইমান বহুত বেছি নিচিনা নালাগে বাৰু। ঘৰত দুইজনীয়ে যদি সমানে সমানে কৰি থকা যায়, আৰু যদি এজনী বহি থকা যায়, এজনী যদি কাম কৰি থকা যায়, তেতিয়াতো ঘৰত কাজিয়া নোহোৱাকৈ নাথাকিবই। সেইটো কাৰণে আমাৰ তেনেকুৱা একো নহয় আৰু। আমাৰ সমানে সমানে যেতিয়া কৰা যায়, পূৰা সমানে সমানে ইজনী সিজনী হেল্প কৰি দিয়া যায়। এতিয়া চাহকাপ হ'লেই, সেই উতলিছে, এতিয়া খাই লওঁ। চাহ লৈ আহিলোঁ আৰু বাহিৰত পূৰা এয়া বতাহ দি আছে, বৰষুণ দিব নেকি ঠিক নাই, পূৰা বতাহ দি আছে। আৰু আমাৰ এইখিনিতো নতুনকৈ ফেন এখন লগাই দিলে, কিন্তু ধুনীয়াকৈ বহি থাকিব পাৰি আৰু। ফেনখন যিহেতু লগোৱা গ'ল, নতুনকৈ ফেন এখন লগাই দিছে। এইখিনিতো কোনোবা আহিলে গ'লে বহা যায় যে, সেইকাৰণে ভাল আৰু। আছে বাৰু সেইফালেও আছে ফেন, কিন্তু এইখিনিতো এখন লগাই দিলে নতুনকৈ। এতিয়া এইখিনিতে বহি ধুনীয়াকৈ বাহিৰৰ বতাহ লৈ লৈ চাহ একাপ খাই লওঁ। ছাৰপ্ৰাইজ এটা মানুহটোলৈ ভাবি থৈ দিছিলোঁ, তাৰপিছত বাবাহঁতক আনিবও দিছিলোঁ, তাৰপিছত আনিলেও, কিন্তু একদম ঘৰৰ সন্মুখতেই ছাৰপ্ৰাইজ একদম ফেচ হৈ গ'ল মোৰ লগত মানে। এতিয়া উপায় নাই, তেনেকেই কাটিব লাগিব। আৰু কেক এটা আনিছিলোঁ, আৰু সেয়া কেকটো এতিয়া গতিটো চাওঁ, উপায় নাই, যি হোৱাগা আছে হৈ গ'ল আৰু। সেইটো কাৰণে থাক, এতিয়া তাক ফ্ৰিজত থৈ দিওঁ, মানুহটো আহিলে আৰু যেন তেনকৈ কাটি খাব লাগিব আৰু, উপায় নাই। ওপৰৰ ডিজাইনটো মানে গোটেইটো বেকা হৈ গ'লগৈ, বৰষুণ দি আছিল যে, সেইকাৰণে শ্লিপ হৈ গ'লগৈ আৰু একদম ঘৰৰ সন্মুখতে, সেইকাৰণে বেয়া লাগিছে। একো নাই আৰু কি কৰিম, উপায় নাই, গ'ল আৰু। ভাত পানী খাই কৰি এতিয়া আহিলোঁ, আৰু ৰুমটো ধুনীয়াকৈ বেডশ্বীট পাৰি কৰি গাঁও মাৰ খুৱাই কৰি চিডিল কৰি লৈছোঁ। অকণমান আৰাম কৰি লওঁ বোলো, শুই লওঁ। এতিয়া বহুত গৰম লাগিছে, ভাগৰ লাগি গৈছেগৈ, আৰু মানুহজন আহিবলৈ সময় আছে। আৰু মানুহজনে মানে কেতিয়াও নকয়ে যে মোক ছাৰপ্ৰাইজ দিয়া বা মোৰ কাৰণে কিবা স্পেচিয়েল কৰা বুলি। সেইটো মোৰ মনৰ পৰা সদায় কৰিবলৈ চেষ্টা কৰোঁ, আৰু নিজৰ ভালপোৱা মানুহজনৰ প্ৰতি সদায় সেইখিনি কিবা এটা কৰিবলৈ সদায়তো মন যায় ন। আৰু তেওঁ এইবাৰ মানে
আগতে বিয়াৰ পিছতে কৰিছিলোঁ তাৰপিছত যেতিয়া তেওঁৰ লগত থাকিবলৈ পাঞ্জাৱলৈ গুচি গ'লোঁ তাৰপিছততো কৰাই হোৱা নাছিলে 1 বছৰমান একো নাই আৰু তাৰপিছত এতিয়া এইবাৰ কৰিছোঁ আৰু এইবাৰ মানে তেওঁ একেবাৰে আশা কৰা নাই আৰু সেইকাৰণে মই একো ডেক'ৰেশ্যন কৰি নথওঁ একদম চিম্পুলকৈ থাকিম মানে চিম্পুলকৈ থাকিম আৰু বিচাৰিছিলোঁ ভালকৈ কেকটো অহাটো কিন্তু উপায় নাই কি কৰিব বতৰো বেয়া আছিলে পাপাহঁতে ভালকৈ আনিছিলে কিন্তু ৰাস্তাৰ সন্মুখতে যে ঘৰৰ সন্মুখতে আহি পেলাই ৰাস্তাত বোকাৰ কাৰণে পিছল খাই গ'লগৈ এতিয়া কি কৰিব চেষ্টাটো কৰিলে আৰু যেন তেনকৈ যে তেনেকৈ আহিলে ওপৰৰ সেইখিনিহে বেয়া হ'ল বেলেগ ইমান একো বেয়া হোৱা মানে খাবলৈ পৰা হৈ আছে এতিয়া বৰ্তমান আৰু সেয়া নিজৰ মনৰ মানুহজনৰ মানে ভালপোৱা মানুহজনৰ কাৰণে সৰুকৈ কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ তেওঁ কেতিয়াও মোক ছাৰপ্ৰাইজ দি নাপায় তেওঁনো নাপায় মানে তেওঁ কৰিবলৈও সময়ো নাই আৰু তেওঁ কৰিবনো কেনেকৈ তেওঁ যেতিয়া আহে আৰু চাকৰি অহাৰ পিছতো মোৰ লগতে থাকে মই লগতেই থাকোঁ আৰু এইবাৰ মানে তেওঁ একেবাৰে ভাবাও নাছে একেবাৰে আশা কৰা নাই আগতেতো আশা কৰিছিলে যদিও নাজানো আৰু ভাল লাগে ইমান কষ্ট ইমান দুখ ভাগৰ তেওঁ চাকৰি জেগাত থাকিলে ক'তনো শান্তি আছে ক'তোতো শান্তি নাই টকাকেইটা থাকিলেই নহ'ব বহুতখিনি কষ্ট থাকে তাৰ ভিতৰত আৰু সকলোৱে ভাবে বহুত টকা চাকৰি কৰিলে টকাখিনি পোৱাৰ তাৰ বাহিৰেও মানে কষ্টও বহুতখিনি থাকে নিজে চকুৰে দেখোঁতে গম পাওঁ তাৰপিছত সেয়া এতিয়া তেওঁ মানে আপোনালোকে দেখিলেই গম পাব 3 মাহ তেওঁ যেতিয়া গৈছিলে কেনেকুৱা আছিলে এতিয়া আহোঁতে কেনেকুৱা হৈ আহিছে মানুহজন তেওঁ মানে নিজে কৈ আছে মানে বহুত চেঞ্জ হৈছে আৰু আপোনালোকেতো দেখিলে নিশ্চয় গম পাবই এতিয়া মই একদম গাটো অকণ ধুই কৰি তাৰপিছত অকণ ৰেষ্ট কৰি লওঁ ৰেষ্ট কৰি মেলি তেওঁ আহিলে একেবাৰে দেখাম এতিয়া দেৰি হ'ব তেওঁ অহাটো সন্ধিয়া হৈ যাব দেখাম এতিয়া অকণ ৰেষ্ট কৰি লওঁ দেই ফাইনেলি এতিয়া এয়া খোৱাৰ পৰা উঠি ধুনীয়াকৈ গা পা ধুই কাপোৰযোৰ অকণ চেঞ্জ কৰি ল'লোঁ ভালকৈ থাকিবলৈ আজিকালি ইমান মনে নাযায় তথাপিও ইমান বেছি নিজকে লেতেৰা দেখি থাকিলে বেয়া লাগে যে তাকে কাপোৰযোৰ পিন্ধি মানে গৰমৰ কাৰণে মন নাযায় এতিয়া বাৰু কাপোৰযোৰ চেঞ্জ কৰি ধুনীয়াকৈ লৈছোঁ এতিয়া তলত যাওঁ পাপাই গোসাঁই ঘৰত আছে মানুহজন আহি পোৱাহিয়ে নাই এতিয়া কিমান কি আগবঢ়াই থ'ব পাৰোঁ খোৱা বোৱা ৰাতিখিনি সেইখিনিলৈ যাওঁ তাকে দেখাম ভিডিঅ'টো চাই থাকিব মানুহজন আহি আছে এতিয়া আৰু মই মাংস বহাই দিয়া নাই বহাই দিছোঁহে মছলা বহাই দি থৈছোঁ এতিয়া আমিকেইজনী ৰখি আছোঁ আন্ধাৰেই হৈ গ'ল পূৰা 8টাই বাজিবলৈ হ'ল এতিয়া ৰখি আছোঁ আহক বোলো তেওঁ সেয়া এইফালে চাই দিয়া অৱস্থা চা মুখৰ মাংস বনাই আছোঁ এইফালে চব ৰেডি কৰি থৈ দিছোঁ মানুহজন আছে গা ধুবলৈ এইবিলাক আনিছে আৰু মিঠাই আছে এইফালে কিবা কিবি চকলেট এতিয়া সন্ধিয়া আহিছে যে এইবিলাকে পিছত আনি থাকিব লাহে লাহে এতিয়া মই পোলাওখিনি বহাই দিম জলদি পোলাও হৈ গ'ল আৰু মাংস হৈ আছে এতিয়া ফাইনেলি মই মানুহজনে গমেই পোৱা নাই এতিয়ালৈকে তেওঁ কৈ আছে কিবা এটা খাবলৈ দিয়া ৰখা কিবা এটা খাবলৈ দিম তাৰ আগতে এইকেইটা এনেকৈ হেৰি কৰি লৈছোঁ কেকটোতো উপায় নাই এইকেইটা কাপ কেক অৰ্ডাৰ দিছিলোঁ লগতে এইকেইটা সজাইছোঁ এতিয়া তেওঁ এয়া মিঠাই কেকে লৈ আহিছে সেয়া এতিয়া তেওঁ আহিবহে ৰিয়েকশ্যনটো দেখাম আৰু কাপোৰ বিচাৰিবলৈ গৈছে কাপোৰ পোৱা নাই বোলে আৰু মই মানে আজি উলিয়াইও নথলোঁ পাহৰি থাকিলোঁ তাৰপিছত দেখাম ৰ'ব তেওঁ কি পিন্ধি মানে ঘৰত পিন্ধা কাপোৰে পিন্ধিব তাৰপিছত সেই থাকে কৈছোঁ কেকটো আনিছিলোঁ হেৰি কেকটো চোৱাগৈচোন কি হ'ল ক'ৰ পৰা আনিছিলোঁ কেকটো কি হৈ গ'ল দেখিছানে নাই বেকা হৈ পৰি থাকিলে অঁ কেকটো আনিছিলোঁ কেকটোৰ ওপৰত লিখা আছিল মই ফটো দি দিম কেকটো কেনেকুৱা আছিলে
কোনেওতো আমাক আৰু বেবী চাৱাৰ এইবিলাকতো নকৰে ন আজিকালিহে আগৰ দিনততো এইবিলাক নাই তাৰপিছত আজিকালি এইবিলাক কৰে কিন্তু তেনেকুৱা কোনো নাইও আমাক কৰিবলৈ তাৰপিছত মই নিজে নিজকে বেবী চাওঁ মম টু বি এণ্ড ডেড টু বি লিখিছিলোঁ কিন্তু উপায় নাই কেকটো যিহেতু বেয়া হৈ গ'ল ওপৰখিনি এতিয়া কি কৰিম তথাপিও ভাল লাগিছে ন কেকটো ধুনীয়া আছিলে তাৰপিছত সেয়া এইজন মানুহজন চাওকচোন কিমান ক্ষীণাই গ'ল একদম সৰু পোৱালি নিচিনা হৈ আছে কাটিব লাগিব নাই এই ইহঁতক মাতিব লাগিব মাকে ধুনুকে মাতিছোঁ এবাৰ ভিডিঅ'টো দি আকৌ ডিলিট কৰিব লগা অৱস্থা হ'ল আৰু এইখিনিত মানুহজনে কৈ আছিলে বেবী চাৱাৰ আমি কেক কাটিব লৈছোঁ বুলি সৰু সৰু স্পেচিয়েল মুমেণ্টবিলাক শ্বেয়াৰ কৰি কেতিয়াবা ভাল লাগে আৰু আজিকালি নাজানো কি হৈছে মোৰ বৰ বেছি কপিৰাইট প্ৰব্লেমটো হৈ থকা হৈছে মই সেইটো কাৰণে ভিডিঅ' বনাই দিও মানে অলপ প্ৰব্লেম পাওঁ সেইকাৰণে আকৌ ডিলিট কৰিলোঁ তাৰপিছত সেয়া স্পেচিয়েল মুমেণ্ট অকণমান আনন্দ ল'লোঁ কেতিয়াবা এনেকুৱাকৈও ভাল লাগে নিজকে স্পেচিয়েল কৰি বা মানুহজনক স্পেচিয়েল অকণমান ট্ৰিটমেণ্ট দি তাৰপিছত সেয়া ধুনীয়াকৈ কেক চেক কাটি আমি কেক চেক খালোঁ আৰু ভিডিঅ'টো চাই থাকক দেই আপোনালোকে পোলাও আৰু মাংস বনাই ধুনীয়াকৈ হ'ল আৰু সৰু সুৰাকৈ কেকটো কাটিলোঁ আৰু কেকটো মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে বনাই দিছিলে দীপশিখাই তাৰপিছত খুব বেছি টেষ্টি বনাই তাই মানে ভাল লাগে খাই সেইটো কাৰণে খাই খুব ভাল লাগিলে আৰু তাইকো ভিডিঅ'ৰ জৰিয়তে থেংক ইউ ধুনীয়াকৈ বনাই দিয়াৰ কাৰণে তাৰপিছত সেয়া কেকটোতো অকণমান বেয়া হ'ল আৰু সেইটো বাদ দিলোঁ আৰু হৈ গ'ল খালোঁ হ'লোঁ ইমান ধুনীয়া লাগিলে সেইখিনিয়ে বহুত আৰু মানুহজনেও ভাল পালে এতিয়া তেওঁ কি কৰি আছে জানেনে নাই এতিয়া মানে ভাতেই খামগৈ আৰু তেওঁ ভোক লাগিছে দিনত যিহেতু গোটেই গাড়ীত আহি থকা এতিয়া তেওঁ কি কৰি আছে চাওক ৰ'ব এয়া গাড়ী নিৰীক্ষণ কৰি আছে যিহেতু তেওঁ নতুন গাড়ীখন চকুৰ আগত দেখা নাছিলে হয়নে নহয় সেইকাৰণে এতিয়া গাড়ীখন নিৰীক্ষণ কৰি আছে গাড়ী নিৰীক্ষণ কৰি মানে হেৰি কৰি আছে আৰু খুৰাইকে চাই আছে মোক এনেইতো ভিডিঅ' কলত ফোনত সুধি গমেই নাপায় গাড়ীখন কেনেকুৱা কি এতিয়া নিজে বোলো ভালকৈ চাই লোৱা আৰু মোক সুধি থকাতকৈ এতিয়া নিজে ধুনীয়াকৈ চাই আছে ক'ত কি হেৰি দিনত কাইলৈ ভালকৈ দেখিব এতিয়াহে চাই লৈছে অকণ একদম এতিয়া ভাত পানী খাই বাচন ধুই কৰি আহিলোঁ আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব মানুহজন আহিলে সৰু সুৰাকৈ এইবিলাক কিবা এটা তেওঁৰ কাৰণে ভালপোৱা কাম কৰিলোঁ আৰু তাৰপিছত তেওঁ তলত এতিয়া গা ধুই আছে আকৌ গৰমত থাকিব পৰা নাই এতিয়া সেয়া মই আহিছোঁ কাপোৰটো চেঞ্জ কৰি লওঁ গৰম লাগি গৈছেগৈ অৱস্থা বেয়া সেয়া আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যিসকলে এতিয়ালৈকে কৰা নাই বাই ভালে থাকক সকলো আমিও ভালে আছোঁ